Hello guys, welcome back to my YouTube channel. আজি আছি মোৰ মাতটো একদম ফিৰফিৰে মানে আগত নিচিনা আছো মই আজি যাই আছো ৰাস মানে শ্ৰী কৃষ্ণৰ ৰাস লীলা চাব যাই আছো আমাৰ ইয়াতে কাছকাটা আৰু কলমনি চো এতিয়া ৰেডি হ আমাৰ দেখাই আছো কাছকাটাৰ ৰাস ফাইনালি গাইস মই ৰেডি হৈ ললো একদম ধুনীয়াকে মজাকে ষ্টাইল বেলো কৰা নাই মানে এইটো নৰ্মেল এনেকাকে এজ ইউজুৱেল এনেকৈ থাকোঁ মই মানে মালটো চ' এতিয়া যাওঁ ৰাসত গাড়ীখন ওলাওঁ আৰু হেলমেটটো একেবাৰে লৈ লওঁ লোক পাইছো গাইজ যাবাক লাগি আমি ৰেডি হৈ গৈছো মেৰে ভাই আৰু মই আমাৰ বাইকখন লৈ কিনে আৰু যাই থাকো একেবাৰে গাইজ ফাইনেলি ৰাসত আহি গ'লো গাড়ী চাড়ী থৈ আহিলোঁ পাৰ্কিঙত চো এতিয়া ভিতৰত লাগি যাওঁ আমি গাইজ এণ্ট্ৰি কৰাৰ লগে লগে পাওঁ আমি মহাদেৱ গাইজ আমি এইবাৰ সোমাম ঘৰিয়ালৰ মুখৰ ভিতৰত আৰু এইটো ঘৰিয়াল এন্ট্ৰি কৰাৰ লগে লগে শ্ৰীকৃষ্ণৰ মানে এইটো বিষ্ণুৰ অৱতাৰ মৎস্য অৱতাৰ এইটো কুৰ্ম অৱতাৰ আৰু গাইছ নৰসিংহ গাইছ বৰা অৱতাৰ এইটো হৈছে অৰ্ধনাৰী ঈশ্বৰ এইটো গণপতি বাপ্পা এইটো অৰ্ধনাৰী ঈশ্বৰ হৰগৌৰী গাইছ এইটো কংসবধ কাহুৰ এইটো আমাৰ মহাদেৱ এইটো কালিয়া দমন সৰস্বতী গাইছিটো মাখন চোৰ মানে কৃষ্ণ মাখন চোৰ কৰা এইটো গাইছিটো ভীষ্মৰ বধ তেনেকৈ অৰ্জুনে ভীষ্মক গাইছিটো ওজাপালি গাইছিটো লৰ্ড অফ ইউনিভাৰ্ছ বিষ্ণু কৃষ্ণ জন্ম টাইমত বাসুদেৱে এনেকৈ কাৰাগাৰৰ পৰা লৈ আহিছিল আৰু এইটো আমাৰ লৰ্ড হনুমানজী মা কালী এইটো গাইজ ইয়াতে নানান ধৰণৰ ভগৱানৰ এভৰিথিং মানে যিমান মানে ভাগ আছে মানে পাৰ্ট আছে চব দেখাইছে মানে যিমান আছে আৰু মহাভাৰতৰ যুদ্ধ এতিয়া 5 পাণ্ডৱ আৰু লৰ্ড শ্ৰী কৃষ্ণ অলপমান আমি ফুৰিব আহিলোঁ মানে এফালে দাদাৰ দোকানত দেখি আৰু দাদাৰ দোকান আছে হানষ্টল পিজ্জা বাৰ্গাৰ এভৰিথিঙৰ মানে ৰোল চোল যিমান আছে হাবি যাবি চবৰে ত' দাদাৰ দোকানত দেখি অলপমান আহিলোঁ গাইজ এইকেইটা ৰিয়েল মানুহ মই গমেই পোৱা নাছিলোঁ কিবা ফুটলা চুটলা বুলি আছিলোঁ গাইজ থকা ধেমালি নহয় ইমান মানুহ আছে যি আছে কষ্ট কৰি কষ্ট হৈ আছোঁ চকৰি উঠি মেঘ পুৰা গোটেই আছোঁ ই কৰে ভয় আৰু এফালে যা তোৰ কাৰণে এখন বেষ্ট চকৰি ভাৰত ট্ৰেইন গাইজ কাছকাটাৰ ৰাসত আহিছোঁ যদি গাহৰি খোৱা নাই কি খোৱা নাই আকৌ খোৱা নাই চ' আমি গাহৰি খাবাক লাগি আহিছোঁ বনাব দিছোঁ ইয়াতে বনাই আছে ইয়াতে পুৰা আৰু ৰুটি লৈ মজাকৈ খাই যাম নৰে জীৱন मेरा नाम आप सभी को हमारा सलाम जल्दी खेलने से पहले हम आप लोगों को बताना चाहते हैं जब कोई जंतर नहीं है हम हाथ की कला मान के नहीं बुला कर चलो आप लोग जब तक जादू दिखेगा हमारे हाथों की तरफ और बातों की तरफ बराबर ध्यान रखिएगा আমি এটা বেলুন শুট করবাক লাগি আৰু গুলাম হ্যাঁ মনে গুলাম মনে কে 10 টাকা দিতে হবে 5টা মান দিলি মারবে পারি বিচারি কি মারবে ভাই আমার এনে যাব কি করবা গাইস রাখো তাই লোক পালো আমার চঞ্চল দা কি চাল লাগা আছে নকবি আর কুমাজি রোগ কাটি দিব তো জায়গা না রাখাই আর পশু আগা বিরত লাগা আছে গাইস এগেইন বৃন্দাবন পুতুনা রাখো দেখা ভালো পুতুনা বৃন্দাবন রাস লীলা চলি আছে গাইস মহাদেৱ হৰ হৰ মহাদেৱ